নাজানো মই অৱগত কৰাই দিওঁ এটা টাইমত ইউডিএফৰ লগত এলায়েন্স হোৱাটো অজিত চৌধুৰীয়ে মেইন বিৰোধিতা কৰিছিল আজি তেখেতে এলায়েন্সৰ পক্ষপাতী কিয় জানেনে তেখেতৰ ভৰিৰ তলত মাটি নাইকিয়া হৈ গৈছে তেখেতে অসমৰ জনসাধাৰণৰ কথা চিন্তা কৰা নাই তেখেতে কৈ আছে এতিয়া আমি বিজেপিক ৰোধ কৰাৰ কাৰণে আমি এলায়েন্স কৰিব বিচাৰিছোঁ এলায়েন্স কৰক আমাৰ ইয়াত কোনো আপত্তি নাই কিন্তু তেখেতে যেটো কৰিছে নিজৰ জান বাচাৱাৰ কাৰণে তেখেতে এলায়েন্সৰ পক্ষপাতী হৈ আছে কিন্তু তেখেতে যি প্লেনিঙে নকৰে কিয় যিমানে তেখেতে চেষ্টা নচলায় কিয় আমি এটাই কথা জানো তেখেত কোনো হালে এইবাৰ বাচিব নোৱাৰে সাউথ চালমাৰাৰ পৰা ইয়াত আমাৰ যদি হাইকমাণ্ড অজিত চৌধুৰীক এৰি দিয়ে তাৰ পিছতো তেখেতে বাচি যাব নোৱাৰে এইটো আমাৰ ক্লিয়াৰ ষ্টেটমেণ্ট কিয়নো সাউথ চালমাৰাৰ ৰাইজ আমাৰ লগত আছে অজিত চৌধুৰীৰ বিকল্প বিচাৰে সাউথ চালমাৰাৰ ৰাইজ কোনো পদ্ধে অজিত চৌধুৰীক মানি নলয় ইয়াত কোনো সন্দেহ নাই আপোনালোকে পুৰা সাৰ্ভে কৰি ৰিপৰ্টটো উলিয়াই ল'ব আমি উত্থাপন করছো এয়া আছিল সন্মানীয় ইউডিএফ দলৰ কেমেৰা হতে লিটনে দেখাই আছে সন্মানীয় ব্যক্তিসকল আকৌ পৰিচয় কৰি দিছো ইয়া আছে সন্মানীয় লালমিয়া ডাঙৰীয়া ইয়া আছে সন্মানীয় নুৰুল ইছলাম ডাঙৰীয়া হৈছে শামসুল হক ডাঙৰীয়া ইয়া হৈছে জুৱেল ডাঙৰীয়া আৰু সন্মানীয় ব্যক্তিসকল ইয়াত উপস্থিত আছিল তেখেতসকলে যে মোৰ জলস্বৰ প্ৰেক্ষাপটত সময় দিলে আপোনালোকক মোৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আৰু ইতিমধ্যে আজিৰ ভিডিঅ'টো আপোনালোকে বেছি শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব কিয়নো আজিৰ ভিডিঅ'টো যদি আপোনাৰ সবিশেষ দেখিব পাৰে পুৰা ভিডিঅ' দেখিব পাৰে তেনেহ'লে আপোনালোকে দক্ষিণ হালমাৰা সমষ্টি ৰাজনীতিৰ বিষয়ে আপোনালোকে জানিব পাৰে কেনেকুৱা পৰিস্থিতি চলি আছে দক্ষিণ হালমাৰা সমষ্টি পৰ্যালোচনা কৰিছো মই আতিকুৰ ৰহমান কেমেৰা হতে লিটন হতে মই আতিকুৰ ৰহমান জলেশ্বৰ প্ৰেক্ষাপট।